মান বজাত ধান খাই আছিলে। তাৰপিছত দেউতা হাৰি পাই কিনি খেদাব খুজিছিল, হাতীটো খেদাব খুজিছিল। তাৰপিছত হাতীয়ে দেউতাক দেখা পাই, টচ মাৰা দেখা পাই ডাইৰেক্ট খেদি আহিছে। খেদি আহি কিনি শিং লগত ওলাই আনি কিনি তাক চোতালত মাৰি দিছে। পালটো বেলেগ ফালে আছিল, পালটো বেলেগ ফালে আছে। পালটো আহিছিল মুঠতে, পাল অহা নাই, সি অকলে আহিছে। এই অকলে যিটো থাকে এইটো সেইটোৱে ধান চাল না কি বুলি কয়। এনে আৰু ধান চালো নষ্ট হেৰি কৰিছে। ধান আপোনালোক ক'ত আছিল তেতিয়া? আমি সেইটো ৰুমত আছিলো। দাদাহঁতৰ সেইটো দক্ষিণ চাইডত। আপোনালোকে হাল্লা কৰিছিল নে? হাল্লা কৰিছিল। যোৱা নাই, তথাপিতো যোৱা নাই। হাতীটো বহুত টাইম আছিল চাগে ইয়াত? বহুত টাইম আছে, মোটামুটি 5-10 মিনিট। যিটো আমি আগৰ পৰাই কৈ আছোঁ যে আমি হাতী ওলালে আমাৰ গাঁৱত ফৰেষ্টক আমি মাতোঁ, তেওঁলোকে নাথাকে, আহে। কিন্তু কি হয় কথাটো, তেওঁলোকৰ ওচৰত গাড়ীয়ে নাই আজিলৈকে। ভাল গাড়ী নাই, এটা বুঢ়া গাড়ী আছিল, এইটো বেয়া হৈছে। কালি মাতিছোঁ আমি, আমাৰ গাড়ী নাই, কেনেকৈ যাম বুলি ক'লে। তথাপিও আহিছে বেচা কষ্ট কৰি পেলাই। পিছত আৰু ৰাতিপুৱালৈকে নাথাকিল তেওঁলোকে, যাই আৰু মোৰ ঘৰত সোমাই পেলাই মোৰ বাৰাণ্ডাত উঠি পেলাই আৰু ভাঙাব খুজিছে হাতীটো। গণেশগুৰি ইয়াৰ পৰা। তাৰপিছত মই ফৰেষ্টক ফোন কৰিলোঁ, হাতীটো যোৱা নাই, মোৰ কিবাতে আছে, বাৰীতে আছে, খেদাৰ ব্যৱস্থা কি আছে বোলে। তো আমাৰ গাড়ীয়ে নাই বুলি ক'লে। তাৰপিছত যোৱাকালিও মই ৰেঞ্জাৰ ছাৰৰ লগত আলোচনা কৰিছিলোঁ যে সি যোৱাকালি মানে তামোল ভাঙাইছেতো আমাৰ এই দহাপাৰ গাঁৱত। তো তাতে মই জনাইছিলোঁ ৰেঞ্জাৰ ছাৰক। ৰেঞ্জাৰে ক'লে আমাৰ গাড়ী চাৰি নোহোৱা হৈ গৈছে। চৰকাৰৰ আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ এইখিনি অঞ্চলত বিশেষকৈ হাতীৰ উপদ্ৰৱটো বেছি হয়। সেই গতিকে আমাৰ যিহেতু কুমাৰঘাটা ফৰেষ্ট ৰেঞ্জ যি ডিপাৰ্টমেণ্টৰ পৰা যদি ইয়াত গাড়ীৰ ব্যৱস্থাটো কৰি দিয়ে, তেতিয়া মানে আমি বৰ ভাল পাওঁ। সেইখিনি আমি মানে চৰকাৰক আহ্বান জনাইছোঁ। চৰকাৰী ডিপাৰ্টমেণ্ট মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভাল গাড়ী দিলে তেওঁলোকে মানে ফটককৈ আহি পেলাই আমাক ৰেস্কিউ কৰিব পাৰে। সেইখিনি আমি আশা কৰিব লাগিব। মোটামুটি 12টামান বজাত এই ঘৰ পিছপিনৰ পৰা আহিছে। ঘৰ পিছপিনৰ পৰা আহি পেলাই তাৰমানে দক্ষিণ ফালে এটা ঘৰ আছিলে, এই ঘৰটো ভাঙাই পেলাই ধানটো খাই আছে। ধান খোৱাৰ পিছত এই যোনে মানুহ মাৰিছে তেওঁ মানে দুৱাৰ মুখত ওলাই পেলাই মানে ধৌ কৰিছিলে। ধৌ কৰাতে তাৰমানে কিয় মাৰ দিছে বোলে, তেওঁ মানে খেদি লৈ পেলাই মানে দুৱাৰ মুখলৈকে সোমাই মানে ঘৰ ভিতৰৰ পৰা মানুহ ঘূৰি আনিছে। ঘূৰি আনি মানে কচাই আনি পেলাই চোতালত মানে ঘূৰা কৰিছে, মানুহক চুটি ঘূৰা কৰি আকৌ লৈ পেলাই পুখুৰীত নামিছে। পুখুৰীত নামি পেলাই মানুহটোক পুখুৰীতে পেলাই থৈ দিছে। তাৰপিছত মানে ভয়ত মানে মানুহটো এৰি নিজে পলাই গৈছে। বৰষুণ পৰি আছিল নেকি? বৰষুণ অলপ আছিল, মানে অলপ নাছিল সেই সময়ত, মানে আগতে বৰষুণ পৰি আছিলে। আনুমানিক কেইটা বজাত হৈছে? 12টামান বজাত, ৰাতিৰ 12টা। ছিংগল হাতীটো আছিল? ছিংগল হাতী আছিল। হয়। কি নাম মানুহজনৰ? মানুহজনৰ কি নাম? সোমেশ্বৰ ব্ৰহ্ম। বেলেগ মানুহ নাছিল নেকি তেতিয়া ওচৰত? আছে, এই ঘৰৰ এই ল'ৰাবিলাক আছিল। ল'ৰাবিলাকক ধৌ কৰি মাত দি আছে, তেওঁ ভয় নকৰে। কি কৰিব, ইমানেই আৰু। চোতালতে অলপ মানে চোতালৰ পৰা সি লৈ আহিল মৰাজনক, লৈ আহি পুখুৰীত ইফালে মানে পাৰ হৈ গ'ল। পাৰ হৈ যায় পুখুৰীতে পেলাই গ'ল। তাতে আৰু এই ঘৰৰ ওচৰ চুবুৰীয়া ঘৰটো এটম মাৰিলে। মাৰাৰ পিছতে সি অলপ নিজকেই মানে পলাই পেলাই এইফালে পলাই গ'ল। ৰাতি লগে পলাই গ'ল? লগে অলপ পলাই যেন যায়, অলপ এইখিনি বাৰীত থাকিলে। তাৰ আৰু চান্স লৈছিল নেকি আহিব বুলি, আৰু নাহিলে। তাৰপিছতেই ফৰেষ্টবিলাক আহিল। মানে ঘৰৰ পৰা আগতে মাৰি চুচৰাই পিছত ইয়াত আনিছে? ইয়াত আনিছে। এতিয়া মানে অৱস্থা নাছিলে মানুহ, এতিয়া আনে তাতেই জেগাতে মানে তাতে দি দিছে। কি নাম আছিল মানুহজন? এনে সোমেশ্বৰ মানুহজনতো এনে খেতিয়ক কষ্ট ঘৰখন মানে চলাইছিলে। দুৰ্ভাগ্যজনক, এনেকুৱা মানে আমি কামনা কৰা নাছিলোঁ। ঘৰটো অলপ দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। এনেকৈ মানে সঘনাই যদি হৈ থাকে তেতিয়া অঞ্চলখন অলপ মানে আতংকীয়, মানে ভয়ৰ ভাৱ এই অৱস্থাত মানে ভুগি আছে বুলি ক'ব লাগিব। নাছিলে কাৰণে হাতীত